সেপ্টেম্বৰ প্ৰায় 25 নৱেম্বৰ কাইলৈৰ পৰা আপুনি আকাশত দেখিবলৈ পাব দুটাকৈ জুনৰ এতিয়া একেলগে দেখাৰ সৌভাগ্য হ'ব বিশ্ববাসীৰ কাইলৈ আকাশত দৃশ্যমান হ'ব এক ক্ষুদ্ৰ চন্দ্ৰ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ বিৰল মহাজাগতিক পৰিঘটনা বিশ্ববাসীয়ে পাব আৰু এটা জুনবাই 29 সেপ্টেম্বৰ প্ৰায় চলিত বৰ্ষৰ 29 অৰ্থাৎ কাইলৈৰ দিনটোৰ প্ৰায় 25 নৱেম্বৰ পৰ্যন্ত নতুন জুন পাব পৃথিৱীয়ে নিজস্ব এই নতুন জুন কি ঘটিব আমি জনাবলৈ চেষ্টা কৰিছো বিজ্ঞানীসকলে ইতিমধ্যে নতুন জুনক নামাকৰণ কৰিছে ক্ষুদ্ৰ চন্দ্ৰ হিচাপে বিজ্ঞানীসকলে নামাকৰণ কৰিছে অৱশ্যে এই মিনিমুন পৃথিৱীৰ কোনো নতুন উপগ্ৰহ নহয় সৌৰজগতত ঘূৰি ফুৰা এটা এষ্ট্ৰইড বা গ্ৰহাণুৱে পৃথিৱীৰ কক্ষপথত অৱস্থান কৰিব পৃথিৱীৰ যি মাধ্যাকৰ্ষণ শক্তি এই শক্তিৰ প্ৰভাৱত 29 সেপ্টেম্বৰ অৰ্থাৎ কাইলৈৰ দিনটো এই গ্ৰহাণুটো টানি আনিব পৃথিৱীয়ে নিজৰ কক্ষপথলৈ পৰিণতিত 25 নৱেম্বৰ পৰ্যন্ত পৃথিৱীক প্ৰদক্ষিণ কৰি ৰাখিব এই গ্ৰহাণুটোৱে 7 আগষ্টত আৱিষ্কাৰ হোৱা এই গ্ৰহাণুটোৰ নাম ইতিমধ্যে বিজ্ঞানীসকলে ঠাৰ কৰিছে 2024 PT5 দুমাহ পৃথিৱীৰ কক্ষপথত থাকি পুনৰ আন এটা দিশে ধাৱমান হ'ব এই গ্ৰহাণুটো আপুনিও আপোনাৰ ঘৰৰ পৰাই চাব পাৰিব এই বিশেষ জুনটো অৱশ্যে নিশা বিশ্বৰ কোনো প্ৰান্ততহে গ্ৰহাণুটো দৃশ্যমান হ'ব খালী চকুৰে এক সূক্ষ্ম তৰাৰ দৰে আপুনি দেখিবলৈ পাব কিন্তু অত্যন্ত উজ্জ্বল আৰু ইয়াকে ইতিমধ্যে 2024 PT5 হিচাপে নামাকৰণ কৰিছে বিজ্ঞানীসকলে টেলিস্কোপেৰে দুমাহৰ বাবে এই বিশেষ গ্ৰহাণুটোক পৰ্যবেক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে বিজ্ঞানীসকলে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ কাইলৈ দিনটোৰ প্ৰায় পূৰ্বে নেদেখা সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী আপোনাৰ ঘৰৰ চোতালৰ প্ৰায় আপুনি নিশাৰ ভাগত জুনবাই সেই চন্দ্ৰটোৰ লগতে আন এটা ক্ষুদ্ৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰ'ব বিশ্ববাসী কেইটামান মুহূৰ্তৰ বাবে নহয় কেইটামান ঘণ্টাৰ বাবে নহয় সম্পূৰ্ণ প্ৰায় দুমাহৰ বাবে এনেদৰেই দেখিবলৈ পোৱা যাব এই বিশেষ জুনটো 29 সেপ্টেম্বৰ কাইলৈ দিনটো আৰু মাত্ৰ এদিন বাকী আৰু 29 সেপ্টেম্বৰৰ পৰা 25 নৱেম্বৰ পৰ্যন্ত বিশ্ববাসীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত খালী চকুৰে চাব পাৰিব এই বিশেষ জুনটো অৱশ্যে খালী চকুৰে চোৱাৰ বাবে কিছু সৰু দেখিব এই উজ্জ্বল গ্ৰহাণু এই উজ্জ্বল গ্ৰহাণু ইতিমধ্যে মিনিমুন বুলি নামাকৰণ কৰিছে বিজ্ঞানীসকলে এই সমগ্ৰ বিৰল মহাজাগতিক এতিয়া জ্যোতিৰ্বিজ্ঞান সাজু হৈ পৰিছে বিজ্ঞানী সাজু হৈ পৰিছে আৰু লগতে বিশেষ পৰীক্ষা নিৰীক্ষা চলিছে এই সমগ্ৰ ঘটনাৰ ওপৰত আপুনিও আপোনাৰ ঘৰৰ চোতালৰ পৰাই এই ক্ষুদ্ৰ জুনটো দেখিবলৈ সক্ষম হ'ব আমি এই মুহূৰ্তত কেইবাটাও দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ কেইবাটাও জ্যোতিৰ্বিজ্ঞানৰ তৰফৰ পৰা প্ৰকাশ কৰা কেইবাটাও আলোকচিত্ৰ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ এনেদৰে পৃথিৱীৰ কেইবা অৱস্থান কৰি এফালে যদি দেখিবলৈ পোৱা যাব জুনবাই তাৰ আনফালে আপুনি সৰু এক বিশেষ উজ্জ্বল গ্ৰহাণু দেখিবলৈ পোৱা যাব এই উজ্জ্বল গ্ৰহাণুটোকেই জ্যোতিৰ্বিজ্ঞানৰ তৰফৰ পৰা বিজ্ঞানীসকলে ইতিমধ্যে মিনিমুন হিচাপে সমগ্ৰ বিশ্বৰ মানৱ সমাজে এই বিশেষ জুনক চাবলৈ এতিয়া কৌতূহল প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত কেইবাটাও বিশেষ দৃশ্যাংশ ইতিমধ্যে প্ৰকাশ কৰা বিশেষ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ এনেদৰেই পৃথিৱীৰ যে মাধ্যাকৰ্ষণ শক্তি মাধ্যাকৰ্ষণ অৱস্থান কৰিব আৰু তাৰ ফলত মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত দুমাহ ধৰি এই পৃথিৱীৰ যি চাৰিওকাষেৰে প্ৰদক্ষিণ কৰিব এই বিশেষ গ্ৰহাণুটোৱে আৰু সেই সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনতাই সেই বিশেষ গ্ৰহাণুটোক দেখিবলৈ সক্ষম হ'ব অৱশ্যে নিশাৰ কোনো প্ৰান্ততহে এই গ্ৰহাণুটো দৃশ্যমান হ'ব বুলি ইতিমধ্যে জ্যোতিৰ্বিজ্ঞানে ঠৰ কৰিছে খালী চকুৰে সূক্ষ্ম তৰাৰ দৰে আপুনি দেখিবলৈ পাব ইতিমধ্যে নামাকৰণ কৰা 2024 PT5 নামৰ এই বিশেষ গ্ৰহাণু টেলিস্কোপেৰে দুমাহৰ বাবে এই বিশেষ গ্ৰহাণুটোক পৰ্যবেক্ষণৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে বিশ্বৰ বিজ্ঞানী মহল মনত ৰাখিব কাইলৈৰ দিনটোৰ প্ৰায় 29 সেপ্টেম্বৰৰ প্ৰায় 25 নৱেম্বৰ পৰ্যন্ত সম্পূৰ্ণ দুমাহৰ বাবে বিশ্বৰ মানৱ সমাজৰ সন্মুখত এক বিৰল মহাজাগতিক পৰিঘটনা সংঘটিত হ'ব আৰু আপুনিও সেই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব পাৰিব আপোনাৰ ঘৰৰ পৰাই সেই বিশেষ
ক্ষুদ্ৰ জোনটোক আপুনি চাব পাৰিব খালী চকুৰে যদি আপুনি দেখে এক ক্ষুদ্ৰ তৰাৰ দৰে দেখিব কিন্তু তৰাৰ যি পোহৰ তৰাৰ যি উজ্জ্বলতা তাতকৈ অধিক উজ্জ্বল হৈ পৰিব এই বিশেষ গ্ৰহণটো আৰু সেইদিন সমাগত ইতিমধ্যে এই খবৰক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশেষ চৰ্চা এগৰাকী বিশ্বৰ নাগৰিক হিচাপে এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হওক আপুনি মনত ৰাখক 29 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰ যিকোনো মুহূৰ্ততেই আপুনি আপোনাৰ ঘৰৰ চোতালৰ পৰাই আকাশৰ বিশেষ ধুনীয়া জন্তু কি কৰি আছে ভাবি আচ্ছা ঠিক আছে মই আপোনাক কৈছো তোমাৰ বহুত কৈ থাক বহিলো বগা এটা বাস্তৱৰ এটা আমাৰ বেংকৰ পৰা হৈ গৈছে ঋণৰ কিস্তি বিচাৰি মহিলাক হাৰাশাস্তি কিস্তি নিদিলে মহিলাকে উঠাই লৈ যাম বুলি কয় এজেণ্টে ইয়াতে আজি আহি মোক লৈ যাব খুচে উঠি হেলা পুলিচৰ তাত চবলকাৰে কি মোক লৈ যাম তোমাক লৈ যাম বুলি এইখিনি আহি হেলা প্ৰেচাৰ কৰি আছে মোকতো ইদিনাখন মৰমৰ লাগিছে ইমান প্ৰেচাৰ পইচা খুজিব আহে কালি দুইজন আহিছে কালি মোটামুটি 9টা লাগি আছে ৰাহতে ৰাতি 9টা লাগি আছে আজি 8:30 মান বাজিছে আজি দিনৰ আহাটো 8জন আহিছে পিছত এতিয়া আহাটো 4জন আহিছে তাহতে দুধনৈৰ নিকটৱৰ্তী লেলাবনিয়াপাৰাৰ লক্ষেশ্বৰ কলিতা নামৰ এজন লোকে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ পৰা লৈছিল 2 লাখ টকাৰ ঋণ লক্ষেশ্বৰে কিস্তি পৰিশোধ কৰি আছিল যদিও 2টা কিস্তি ফেইল হোৱা বুলি পত্নীয়ে জানিবলৈ দিয়ে ঋণৰ কিস্তি মাৰিবলৈ লক্ষেশ্বৰ হায়দৰাবাদত কাম কৰিবলৈ গৈছে ঘৰত সন্তানৰ সৈতে থাকে পত্নী বিত্তীয় প্ৰতিষ্ঠানটোৰ এজেণ্ট আনকি নিশা 9 বজালৈকে ঘৰৰ ভিতৰত বহি থাকে এজেণ্ট পাইছে আপোনালোকে মোটামুটি 8টা বাজিছে হয় না নহয় কি কৰি আছে আপোনালোকে আচ্ছা ঠিক আছে মই আপোনাক কৈছো তোমাৰ বহুত বহি থাক ধৰিলো কওক আপুনি এটা বাস্তৱৰ এটা আমাৰ বেংকৰ পৰা লোন লৈছে ইনষ্টলমেণ্ট পেল আমি এতিয়া হোৱা নহয় আমি মৰ্ণিঙো আহিছোঁ আমি মৰ্ণিং 10টা বজাত আহিছোঁ 10টা বজাত আহি আপুনি RBI গাইডলাইন জানে নাজানে ঠিক আছে আপুনি ৰ'ব আপুনি RBI গাইডলাইন জানে নাজানে হয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কোনো নীতি নিয়ম নামানি এইদৰে এটা পৰিয়ালক হাৰাশাস্তি কৰি আছে বিত্তীয় প্ৰতিষ্ঠানটোৰ এজেণ্টে অৱশেষত দি আছে পইচাটো দিবই লাগিব আপুনি কি কৰি দিয়ে দিয়ক আপুনি ঘৰ মাটি বেচাই যদি বেচাক কয় কিমান টকা লৈছে 2 লাখ টকা লৈছে ইমান দিনে 2 বছৰ কিস্তি চলাইছেহি নিদিয়া মানে এই এটা কিস্তিয়ে 2টা কিস্তি বোলে ফেল কৰিছে এই এটা কিস্তি দিব লাগে কি কৈছে 10 তাৰিখ মানত দিম বাইদেউ দেখো পাওয়া নাই এতিয়া স্যালারি হোৱা নাই মোৰো বেমাৰ হ'ল তাহতে বুজি নাপায় তাহতে এটাই কথা খালি লাগব RBI কোনো নীতি নিয়ম নামানি নিশা এনেদৰে ঘৰত প্ৰৱেশ কৰি মহিলাক হাৰাশাস্তি কৰাক লৈ এতিয়া চৌদিশে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলাম অসম লাইভ 24 নোৱাৰিব মিয়া শ্ৰমিক উজনিৰ পৰিৱৰ্তে যাওক অসমৰ বাহিৰলৈ শ্ৰমিকক পৰামৰ্শ ছাত্ৰ সংগঠনৰ মিয়া বিতৰ্ক আকৌ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইবাৰ জলাজুইত ঘিউ ঢালিছে এটা ছাত্ৰ সংগঠনে প্ৰথমে এই দৃশ্য মন কৰক নামনিৰ পৰা উজনিলৈ যাত্ৰা কৰা মিয়া শ্ৰমিক বিচাৰি এইদৰে 900 বাছত চলিছে অভিযান আৰু অভিযান চলাইছে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৱে ঢেকিয়াজুলিৰ চিৰাজুলিত এইদৰে 900 বাছত চলিছে অভিযান বাছৰ পৰা নমাই আনিলে মিয়া শ্ৰমিকক তাৰপিছত উভতাই পঠিয়ালে ঘৰলৈ যোৱা নিশা একাংশ মিয়া শ্ৰমিকক ধুবুৰীৰ পৰা লৈ অনা হৈছিল শিৱসাগৰলৈ ঠিকাদাৰৰ কথামতে মিয়া শ্ৰমিকসকলে শিৱসাগৰলৈ যাত্ৰা কৰিছিল বাছত আৰু এই খবৰ পোৱাৰ পিছতে অভিযান আৰম্ভ কৰে নেমছুৰ বিষয়ববীসকলে আইন শৃংখলাৰ দোহাই দি ধুবুৰীলৈ পঠিয়াই দিয়ে এওঁলোকক আমি লগৰ ক'ত আগতে গৈছে নেকি তাত আগতে গৈছিলে বৰ্তমান যেটো দেশৰ পৰিৱেশ আপোনালোকে গম পোৱা নাই এই অত্যাচাৰ নামনি অসম উজনি অসম মুখ্যমন্ত্ৰী কয় যে মিয়াবিলাক আপাৰ আসামত কিয় যাব লাগে
শুনিছে তো আমি যে আপোনালোকক ৰখাই দিছোঁ এতিয়া যে আপোনালোকে ঘৰত যাব আমি কামটো কি ভাল কৰিছোঁ নে বেয়া কৰিছোঁ ভাল কৰিছোঁ নেমচুৰ স্পষ্ট কথা মুখ্যমন্ত্ৰী আৰু ডিজিপিয়ে শ্ৰমিকসকলক নিৰাপত্তা দিলেহে উজনিলৈ যাব মিয়া শ্ৰমিক বৰপেটা জিলাৰ কলগাছিয়াতো একেই পৰিৱেশ উজনিলৈ যোৱাত বাধা মিয়া শ্ৰমিকক উজনি অসমৰ ইটাভাটালৈ কাম কৰিবলৈ ওলাইছিল লাচাংগা আৰু কাছুকাটি গাঁৱৰ প্ৰায় 50-60 গৰাকী শ্ৰমিক কিন্তু এইসকল শ্ৰমিককো বাধা দিলে আমচুৱে আমচুৰ সদস্যই গাড়ীৰ পৰা নমাই ৰাখিলে শ্ৰমিকসকলক চৰকাৰ প্ৰশাসনে প্ৰথমে নিৰাপত্তা নিশ্চিত কৰক তাৰ পিছতহে মিয়া শ্ৰমিক যাব উজনিলৈ উজনিৰ 30টা সংগঠনেও নিশ্চিত কৰিব লাগিব নিৰাপত্তা নিশ্চিত নোহোৱালৈকে শ্ৰমিকসকলক বহিঃৰাজ্যত কাম কৰাৰ আহ্বান জনায় আমচুৱে আপাতত বন্ধ থাকক আমি মানুষটা নিয়ে না যাইব যখন এটা সলিউশন হইব তখন নিয়ে যাব গাড়ি খালি করে দিব গাড়িটা এখন খালি করে দিব যখন সলিউশন হইব তখন নিয়ে যাব সলিউশন না তো না নিয়ে যাব আমি তো এটা জানি না আসামও নিয়ে যাব আসামের মধ্যে শিলচর শ্ৰমিক নিবলৈ অহা গাড়ী ঘূৰাই পঠিয়ালে ছাত্ৰ সংগঠনৰ নেতৃত্বই ব্যুৰো ৰিপৰ্ট DY3